হেল্ল' এভৰিৱান, মই জন্মনীয়ে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে আৰু লগতে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ বাবে এটা সৰুকৈ বিহুৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। কুলি মাতে শুনি ৰব মই নোৱাৰো এৰি যাওঁ পেটৰে ভাত মাছে মাৰিব যাবলৈ পানী লাগি আমাৰ ঘৰ বিহুয়া কোম্পানী দি দিয়ে আকৌ পিছংগে এপাক নাচি দিয়ে আকৌ এপাক নাচি দিব নোৱাৰি নেকি বা এইটো বিনা ঢোলতে বজাই আছে চাওঁগে ব'লা খুৰী লগতে আৰু মোৰ অকণমানি নন্দা নামটো কৈ দিয়া তোমাৰ সাগৰিকা চেতিয়া আমি এতিয়া সকলোৱে বিহু চাওঁগৈ আপোনালোককো লৈ যাওঁ বলক আমাৰ খুৰীয়ে আহি পাইছেহি লাহে ধীৰে আহা আৰু এইজনী আমাৰ কোন আইনো আমাৰ গাঁৱৰে হুঁচৰি যোৱা এনেদৰে সমজুৱাভাৱে হুঁচৰি গাইছে। ইমান ফটো ছেশ্যন কৰিব নালাগে অঁ DSLR হয় অঁ এইটো এনেকুৱা বাহ বাহ শুই ল তই বিহু খাবলৈ আহিছ ন তুলিছে আৰু কিমান তুলিম ফটো মাৰিছে ক'লৈ আহিছা খুৰী তুমি ক'লৈ আহিছা বিহু চাবলৈ আহিছোঁ আজি আমাৰ ইয়াত গাঁৱৰ বিহু যোৱা হুঁচৰি মাৰিব আমি সকলোৱে মিলি জুলি ইয়াতে শৰাই দিম বুলি ভাবিছোঁ আৰু সেইকাৰণে চাবলৈকে আহিছোঁ শৰাইও দিম চাম তই কিবা কবি
খুৰীয়ে ক'ৰপৰা আহিছে গৈ আকৌ মই ৰজাপুখুৰীৰ পৰা আহিছোঁ আমাৰ গাঁৱৰ বিহু যা চাবলৈ আমাৰ ডেকা দেখোন গুণগুণ চোৱা এইফালে চোৱা আমাৰ অকণমানি নাচনী গুণগুণ নিধি আমাৰ টিকলি বিহু নাচি দিয়া আকৌ অকণমান নাচি দিয়া নাচনী বনি দিলে আমাৰ নাচনী বনিয়ে পেলাই চোৱা
পুনৰ এবাৰ আপোনালোক সকলোলৈ ৰঙালী বিহুৰ ওলগ যাচিলোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ।